আজি আমি আহিছো বেলতলাত অনুষ্ঠিত হোৱা IPL কিন্তু মই আপোনালোকক এইকাৰণে ক'লো IPL বুলি কাৰণ বৰ্তমান গুৱাহাটীত IPLৰ সিজন আমাৰ এম্পায়াৰ চেট্টা সিংৰা খাই খেলাখন পাহৰি গ'ল নহয় হেল্ল' গাইজ মই বৰ্তমান হৈছে IPL মোৰ মোলৈ ফোন আহে 10টা মানত ক্ৰিকেট খেলোৱা বোলো ময়ো দেৰি নকৰিকে জল্দিকে যাই মেদানত যাই ৰখি আছো পাজিৰ লগ এতিয়া পাজি কোন মোক নকব কো পাজিৰ ৱাইফে চাই আছে ভিডিঅ'টো ময়ো বোলো হাতত প্ৰথম বলটোৱে বহাই লৈ ৰখছো বহুত দিন ক্ৰিকেট খেলাই লাহে আমি টছটো হাৰিলো আৰু ইপিনে আমাৰ বেটিঙত পাজে বেট ধৰিছো লকডাউনৰ পিছত এবাৰ ক্ৰিকেট প্ৰথমবাৰ চাই খেলিম বুলি আশা কৰিছো কিন্তু এই আশাত আমাৰ অকমান পানী হোৱা যেন লাগিছে কাৰণ আমাৰ এম্পায়াৰৰ খেলটো পাহৰি নকব মোৰ মনত আছে নাই মোৰ মনত আছে কিন্তু এম্পায়াৰ ক'লেই হ'ব আকৌ এম্পায়াৰ চাৰিটা চিংৰা খাই এম্পায়াৰৰ মনত ধুনীয়াৰ গেছ সেইয়া মই যে কৈছো আপোনাক চাৰিটা চিংৰা সেই তাৰ উপকাৰ ক'ত 4-6 হ'ব এইটো 4-6 বটে বাউণ্ডাৰীটো এই আমাৰ টিমৰ প্ৰথমটো বল বেটিঙত আকৌ বাজি ফাইনেলি মোৰ বেট ধৰা সময়টো আহি গ'ল ৰাইজৰ বিপ্লৱ দাবী 6টা বল 3টা সেইখন মেটছত বাবাজিকা থুল্লু দেখাই নতুনকে আকৌ টিম বনাইছো টিমটোত বোলে কিবা ইফেক্ট পৰিছে বোলে টিমটো হোৱা নাই ফাইনেলি খেলাও হ'ল আৰু এতিয়া মই যাওঁ দিয়ক পাজি এতিয়া মই ফোন মাৰো ভিডিঅ'টো মোক কিয় কৈছা পাজি বুলি